শৃংখল চলিয়া নহয় প্ৰত্যাহ্বান বিল আছে তেনে অসম হ'ব হা মই অকলে এটা শক্তি নহয় যেহেতু নস্যাতে কইলে আমি জিকুৱা নাই বুলি তেওঁ বোলে পদাতিক সৈন্য আছিলে পদাতিক সৈন্যই জিকালে হা তেনে বিল আছে তেনে লৰাবোৰ ওপৰত উৰি ফুৰিব লাগিব এই ইলেকশ্যনৰ সময়ত হয় না আমি অখিল গগৈ বক্তব্যৰ পিছত আসলতে শৃংখল চলিয়া বা বিল আছে থানা ক'ৰবাত ক্ষোভিত হৈছে যে যেহেতু আপোনালোকে কৰাৰ পিছতে যে ৰেকগনাইজেশ্যনটো বিধায়ক দিলে তেনেকুৱা এটা ইগ'ৰ প্ৰব্লেমৰ কিবা আছে নেকি ইগ'ৰ প্ৰব্লেম নাই জাতীয়তাবাদৰ প্ৰব্লেম আছে প্ৰব্লেমটো ইগ'ইষ্টিক নহয় জাতীয়তাবাদৰ লগত প্ৰব্লেম ইগ'ৰ প্ৰব্লেম হ'বলেতো অখিল গগৈ মোৰ প্ৰেমিকা নহয়তো ইগ'ৰ প্ৰব্লেম হ'বলে হা অখিল গগৈ মোৰ প্ৰেমিকা হ'লে বেলেগ কথা আছিলে যে মোৰ ইগ'ৰ প্ৰব্লেম হৈছে হয় না অখিল গগৈ মোৰ প্ৰেমিকা নহয়তো আৰু সেইকাৰণে আমি এখন যুদ্ধ কৰিম 2026 হলে সব হাজু থাকক আৰু এই কিদিনত লাগিম বুলি কৈছে কোনদিনে লাগে সময় দি দিয়ক আমাৰ লৰাবোৰ ব্যস্ত থাকে যোনদিনে সময় দিব আমি তাতে পাই যাম হয় না আৰু আমি আকৌ মৰম কৰিলে খুব ধুনীয়াকৈ মৰম কৰোঁ